নমস্কাৰ। আজি আমি যাবলৈ ওলাইছোঁ এখন অংগনবাদী কেন্দ্ৰলৈ আৰু সেইখন অংগনবাদী কেন্দ্ৰত কেনেকৈনো পঢ়ায় আৰু কি কৰে আপোনালোকক দেখুৱাম। আহক তেতিয়াহ'লে। বাবুৱে আমাৰ খেলি আছে। বগলী আৰু হাৰগিলা মাছ বিচাৰি ঘূৰি ফুৰিছিল। বগলী আৰু হাৰগিলা ক'ত বাস কৰিছিল? এখন বিলৰ পাৰত এজোপা গছ আছিল। সেই গছজোপাত বগলী আৰু হাৰগিলাই বাস কৰিছিল। বিহু এদিন আহি গছজোপাৰ বৰ পৰা থাকে না, গছজোপাৰ বৰ পৰা নামি আহি মাছ বিচাৰি আছিল। হঠাতে বগলীটোৱে এটা ডাঙৰ মাছ পালে। হঠাতে বগলীটোৱে এটা ডাঙৰ মাছ পালে। মাছটো বহুত ডাঙৰ আছিল। বগলীটোৱে মাছটো অকলে খাব নোৱাৰিলে। কি কৰিলে? সি তাৰ বন্ধু হাৰগিলাক মাতিলে। বগলী আৰু হাৰগিলাই মাছটো খুটিয়াই খাবলৈ ধৰিলে। মাছটো খাই থাকোঁতে মাছৰ পেটটো ফাটি গ'ল আৰু মাছৰ পেটত কি হ'ল? এটা বল ওলাল। বগলী আৰু হাৰগিলাই খাই শেষ কৰিলে আৰু মাছটো খোৱাৰ বাবু বগলী আৰু হাৰগিলাই বলটো ইয়াত ধুনীয়াকৈ সাধু এটা শুনালে। 1 মিনিটৰ সাধু। ঘৰত বাস কৰে কাৰণে এইটো হ'ল চিলনী, কাইট, এইটো হ'ল ফেঁচা, এইটো হ'ল পিকক, মৰু চৰাই। 34, 35, 36, 37, 38, 39, 40, 40. Punjab, Sindhu, Gujarat, Maratha, Dravid, Uttal, Vanga, Vindhya, Himachal, Jamuna, Ganga, Utsal, Jaladhi, Taranga. तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा, जनगण मंगलदायक जय हे भारत भाग्य विधाता। ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ? আৰু যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।